Please. Heronit Sorkari Bhumi Bokhobachor Onumoti dia 10 Sorkari Gaoburak Borkhasto Hirkhok Doinik Jonobhumi Kakote eta Batori Pokak paise এই সন্দৰ্ভত মই আজি শূন্যকালীন ঘণ্টাত কিছু বিষয় সরকাৰৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছো মহোদয় আমাৰ যি ষষ্ঠ অনুসূচী এইটো সংবিধানৰ বিশেষ প্ৰভিজন 6 শিডিউল আৰু এইখিনি দিয়াৰ পূৰ্বে কনস্টিটিউশন এছেম্বলিত বহু বিতৰ্ক হৈছিল আৰু বিতৰ্কৰ পিছত অসম মিজোৰাম ত্ৰিপুৰা আদি মেঘালয় আদি ৰাজ্যসমূহৰ বাবে এই বিশেষ ক্ষমতা দিয়া হ'ল আৰু এই ক্ষমতাত আমাৰ জনজাতিসকলৰ সুৰক্ষাৰ কথা আছে যাতে তেখেতসকলৰ অন্যৰ প্ৰভাৱ পৰি তেখেতসকলৰ নিজৰ স্বকীয়তা হেৰাব নালাগে আৰু এইখিনি আজি বহু বছৰ ধৰি চলি আহিছে আৰু ইয়াক অন্যসকলৰ অসুবিধা নোহোৱাকৈ কেতিয়াবা ইমপ্ৰুভমেন্টৰ কথাও আহে আমি এইখিনি যেহেতু সংবিধানবাদ বহু বিতৰ্ক এই বিতৰ্কৰ পিছত লোৱা হ'ল সৰ্দাৰ পেটেলৰ নেতৃত্বত ট্ৰাইবেল সাব কমিটি গঠন হৈছিল আৰু কমিটিয়ে এইখিনি প্ৰয়োজনীয় বুলি ক'লে বহুত বাক বিতণ্ডাৰ পিছত যিকি নহওক মহোদয় এতিয়া 19 দেশ স্বাধীন হোৱাৰ পূৰ্বৰে পৰা ব্ৰিটিছ ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহে বিভিন্ন অঞ্চলত বসবাস কৰি আছিল আৰু চৰকাৰৰ আঁচনি অনুসৰি ভূমিহীন লোকসকলক যদিহে তেওঁলোকে বেদখল কৰিছে বা সৰকাৰি ভূমিত আছে নিয়ম নীতি অনুসৰি তেখেতসকলক সংস্থাপন দিব লাগে আৰু এই ক্ষেত্ৰত সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনাও আছে মহোদয় 6 শিডিউলৰ এতিয়া খেৰণী অঞ্চলত যোৱা 20 তাৰিখৰ দিনাখন 10 জন গাঁওবুঢ়াৰ বৰখাস্ত কৰাৰ লগতে নোটিছ দিয়া হ'ল যে তাত থকা যিবিলাক এনক্ৰোচমেন্ট সেই ভিজিআৰ পিজিআৰ বিলাকৰ immediately assistant revenue officer donika revenue circle step lobo lage 20/2/2024 etu nirdeshona mohodoy nishchito bhabe jodi sarkari proyojonot sarkari bhumi lage hekhini diato niyom aru vjr pjr ot thakile sarkare eta notun nirdeshona thakile je teolokok 5% reservation kori notun koi tat সংস্থাপন দিব পাৰি কিন্তু মহোদয় এতিয়া দেখা গৈছে যে তাত যিখিনি অফিস আছিলে সাব ডিভিজনাল ইৰিগেশন অফিস সরকারি অফিস ইরিগেশন অফিস মেডিকেল ব্রাঞ্চ সাব ডিভিজন অফিস এপিডিসিএল কন্ট্রোল রুম পুলিশ স্টেশন পোস্ট অফিস অঙ্গনবাড়ী 11টা জেজেম 11টা মার্কেট 2খন প্রধানমন্ত্রী আবাস যোজনা ঘর 132টা ইউথ ক্লাব ইন্দিরা আবাস যোজনা ঘর 90টা কমিউনিটি হল 6টা ব্লক এডুকেশন অফিস ব্যাংক আরসিসি ঘর স্কুল 30টা মন্দিৰ 27টা মছজিদ এটা কেঁচা ঘৰ 115টা মুঠতে প্ৰায় 10000 মানুহক ক্ষতিগ্ৰস্ত কৰা এটা ব্যৱস্থা লোৱা হৈছে মহোদয় ইয়াৰে বহুতেই 1940 চনৰ পৰা বসবাস কৰাৰ সাৰ্টিফিকেট আছে যেটো তেওঁলোক ভূমিহীন এনআৰসিত নাম আছে তেওঁলোকে যোৱা সময়ছোৱাত খাজনা দি আছিল আৰু এতিয়া এভিকশন অৰ্ডাৰটো হঠাৎ দি দিয়াৰ ফলত তেওঁলোকে কোড যাব কোড নাযাব এনেকুৱা এটা অৱস্থা হৈছে পূৰ্বতে তেওঁলোক বোধ কৰো ভাৰতৰ অন্য প্ৰদেশৰ পৰা আহিছিল আৰু তেওঁলোকে নিশ্চিতভাৱে সেই সময়ত অসমলৈ যেনেকৈ বহু সময়ত প্ৰৱজন হৈছিল চৰকাৰীভাৱে উৎখাহ জনোৱা হৈছিল তেনেকুৱা ধৰণৰ কিছু কথাৰ বাবে আহিছিল যোৱা জুন 2022 চনত অসমৰ মুখ্যমন্ত্ৰীয়ে সেই অঞ্চলত ইলেকশন কেম্পেইন কৰিছিল তেতিয়া তেখেতে আশ্বাস দিছিল যে কোনো ধৰণৰ এভিকশন ইয়াত নহয় বৰ্তমানৰ যিজন মুখ্য কাৰ্যবাহী বিষয়া তুলিৰাম ৰংহাং ডাঙৰীয়া তেখেতেও ৰাজহুৱাকৈ কৈছিল ইয়াত কোনো এভিকশন নহয় বৰঞ্চ ইয়াত অৰুণোদয় আৰু বেলেগ বেলেগ আঁচনিসমূহ চৰকাৰীভাৱে দিয়া হ'ব এতিয়া এই মানুহখিনিৰ যেহেতু তেওঁলোকৰ সেটেলমেন্টৰ কাৰণে বহুত আগৰে পৰাই চৰকাৰীভাৱে 70 চন 60 চনতে তেওঁলোকে চৰকাৰক আবেদন কৰিছিল কিন্তু তেওঁলোকক বঞ্চিত কৰি থকা হ'ল আৰু যেটো আমাৰ দেশৰ সংবিধানিকভাৱে আমাৰ সকলোৰে আৰ্টিকল ৰাইট টু ইকুৱেলিটি বিফৰ দ্য ল আৰ্টিকল 14 ৰাইট এগেইনষ্ট ডিসক্ৰিমিনেশন আৰ্টিকল 15 ৰাইট টু সেটেল এনিৱেৰ ইন ইণ্ডিয়া আৰ্টিকল 19 আছে কিন্তু আমি নিজে যেহেতু 6 শিডিউল কৰিছো সেই ক্ষেত্ৰত ইয়াৰো কিছু প্ৰৱণতা আছে তেনে ক্ষেত্ৰত সদ্যহতে আমি কেনেকৈ যিসকল জনজাতি আৰু অজনজাতি সকলোৰে মাজত এটা সদ্ভাৱনী অসমৰ উন্নতি কৰিব পাৰো আৰু যিখিনি বহু বছৰ ধৰি এনেকুৱা ধৰণৰ অটোনমাস ডিস্ট্ৰিক্ট কাউন্সিল অঞ্চলত আছে তেওঁলোকে যাতে যিখিনি দেশৰ নাগৰিক হিচাপে সুবিধা পাব লাগে সেইখিনিৰ পৰা বঞ্চিত নহয় তাৰ বাবে এটা ভাল ব্যৱস্থা কৰিব লাগে এই কথাখিনিকে মই আজি মন্ত্ৰী মহোদয়ৰ যোগেদি চৰকাৰৰ দৃষ্টিগোচৰ কৰিছো অনাৰেবল মিনিষ্টাৰ অধ্যক্ষ মহোদয়
আমি জানো যে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই কৈছিল যে কাৰ্বিসকল অসমৰ কলম্বাছ, এখন পাহাৰীয়া জিলা সুন্দৰ, যিখন সংবিধানৰ ৬ষ্ঠ অনুসূচীত ভূমি সংক্ৰান্তীয় সকলো তেখেতসকলৰ অন্তৰ্গত। অৰ্থাৎ 6 শিডিউল এৰিয়া লেণ্ড ইজ ট্ৰেন্সফাৰ্ড ছাবজেক্ট। কিন্তু ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনটো অসম চৰকাৰৰ হাতত আছে। এতিয়া কথা হ'ল যে আমাৰ এই কাৰ্বিসকলৰ সাহিত্য পৰিষদৰ পৰা লাভ কৰা আমি তাৰ পৰা পোৱা তথ্য অনুসৰিহে আমি ক'ব পাৰিম। আমি যেহেতু ট্ৰেন্সফাৰ্ড ছাবজেক্ট, আমি পোনপটীয়াকৈ তাত এভেকশ্যন কৰা এলটমেণ্টছ এইবিলাক আমি ক'ব নোৱাৰোঁ, কাৰণ তেওঁলোকৰ কাৰ্বি অট'নমাছ কাউন্সিলৰ তেওঁলোকৰ এক্টিয়াৰ ভিতৰত এইবিলাক। কাৰ্বি আংলঙৰ পৰিষদে জনাইছে যে খেৰণিত PGR মাটিত তেওঁলোকৰ 1933 চনতেই সেইটো ব্ৰিটিছে ঘোষণা কৰিছিল PGR হিচাপে, আৰু 1946ত ইয়াত সীমাটো নিৰ্ধাৰণ কৰা হৈছিল। আৰু 1951 চনত গঠিত মিকি পাহাৰ জিলাত 1952 চনৰ মিকিৰ পাৰ্বত্য জিলা পৰিষদ, যি বৰ্তমান কাৰ্বি আংলং সাহিত্য পৰিষদ বুলি কোৱা হয় বা গঠিত হৈছিল। এতিয়া খেৰণিত PGR যিটো হাৱাজান অঞ্চলৰ এতিয়া কাৰ্বি আংলং অট'নমাছ কাউন্সিলে অলপ ৰিজাৰ্ভ এতিয়াও কৰা নাই, সংৰক্ষণমুক্ত কৰা নাই। আৰু সেইকাৰণে কাৰ্বি আংলং জিলাৰ ডংকা ৰাজস্বকৰ অন্তৰ্গত এই খেৰণিত যিটো PGRত প্ৰায় 1989টা পৰিয়াল, আৰু তাতে পপুলেশ্যন হিচাপে 9286 আছে পপুলেশ্যন। আৰু তাতে স্থায়ীভাৱে 834 RCC ঘৰ আৰু 1155 নাম্বাৰ্ছ কেঁচা ঘৰ বনাই তাতে এই PGRত বেদখল কৰি আছে। এতিয়া এনে বৃহৎ হাৰত